নমস্কাৰ, মই শ্ৰী দিগন্ত ভৰালী। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এটি গদ্য আলোচনা কৰিবলৈ লৈছোঁ। গদ্যৰ শিৰোনামা হৈছে কিতাপৰ কথা আৰু লেখক হৈছে প্ৰফুল্লদত্ত গোস্বামী। আৰু প্ৰথম কথাটো হৈছে গ্ৰন্থ অধ্যয়ন সাম্প্ৰতিক কালত জ্ঞান লাভৰ অন্যতম উপায়। কিতাপ আমি যিমানে অধ্যয়ন কৰিম, কিতাপ অধ্যয়ন কৰাৰ পাছত আমাৰ কি হ'ব, জ্ঞান বৃদ্ধি হ'ব। আৰু জ্ঞান বৃদ্ধি হ'লে আমাৰ কি হ'ব, বুদ্ধি বাঢ়িব। বিভিন্ন ধৰণৰ আমি জীৱনৰ যিখিনি জটিল সময় বা জীৱনৰ যিখিনি জটিলতা, সেই জটিলতাখিনি আমি অনায়াসে সমাধান কৰিব পাৰিম। কিতাপে যে যুগ যুগান্তৰ দেশ বিদেশৰ নানা তৰহৰ জ্ঞান অভিজ্ঞতা থোপ খাই থাকে, সেয়া অতি সহজ সৰলভাৱে পাঠ্যত উন্মোচিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবে পাঠ্য অতি গুৰুত্বপূৰ্ণ। এই কথা বিবেচনা কৰি এই পাঠ্য ইয়াত নিৰ্বাচন কৰা হৈছে। সত্যেন্দ্ৰ বৰদেৱে এষাৰ কথা কৈছিলে যে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। আমি যেনেকৈ যদি ধন গোটাই থওঁ, আমি অনায়াসে খৰচ কৰিব পাৰিম, বিপদে আপদে আমি খৰচ কৰিব পাৰিম। ঠিক তেনেকৈ কিতাপত কি থাকে, জ্ঞান থোপাই থোৱা থাকে। আৰু আমি কিতাপ অধ্যয়ন কৰিলে আমি অনায়াসে জ্ঞান লাভ কৰিব পাৰোঁ। আৰু লেখকৰ পৰিচিতি, প্ৰফুল্লদত্ত গোস্বামী জন্ম হৈছিলে দক্ষিণ কামৰূপত 1914 চনত। আৰু 1940 চনত কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। আৰু 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত MA উপাধি লাভ কৰে। যোৰহাট JV কলেজ আৰু কটন কলেজত অধ্যাপনা কৰাৰ পিছত তেওঁ 1948 চনত গুৱাহাটীত প্ৰতিষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। লোকসংস্কৃতিৰ বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1955 চনত ডক্টৰেট উপাধি লাভ কৰে। আৰু 1981 চনত লোকসংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। কেঁচাপাতৰ কঁপনি গোস্বামী এখন বিখ্যাত উপন্যাস। আৰু তেওঁ উল্লেখযোগ্য গ্ৰন্থসমূহৰ শেষ ক'ত এখন উপন্যাস। মনৰ পক্ষী উভতিৰে এখন এখন আত্মজীৱনী। এই যুগৰ সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য, ইউৰোপৰ মনীষী, মোৰ ৰাছিয়া ভ্ৰমণ, মাণিক চন্দ্ৰ বৰুৱা, নিতিয়া নৱৰূপতাৰ আৰু বুৰঞ্জী আৰু সংস্কৃতি। গোস্বামীয়ে ইংৰাজী ভাষাতো বহুতো মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। আৰু তেওঁ অসমীয়া সাহিত্যলৈ যিটো অৱদান, সেইটো সঁচাই প্ৰশংসনীয়। আৰু তেওঁ অসমীয়া যি লোকসংস্কৃতি, আমাৰ অসমীয়া লোকসংস্কৃতি, তেওঁ এজন গৱেষক আছিল, পণ্ডিত আছিল। তেওঁ অসমীয়া বিভিন্ন ধৰণৰ লোকসংস্কৃতি তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। আৰু তেওঁ এতিয়া ৰচনা কৰা কিতাপৰ কথা এটা উল্লেখযোগ্য পাঠ। আৰু কিতাপৰ মই প্ৰথমে ক'লোঁ যে কিতাপ পঢ়িলে আমাৰ জ্ঞান বৃদ্ধি হয় আৰু আমাৰ বিবেচনা বাঢ়ে। বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন ক্ষেত্ৰত আমাক জ্ঞানে সহায় কৰে। আৰু কিতাপৰ কথা যদি পাঠটোত মূল কথাখিনি এনেধৰণৰ, জ্ঞানে মানুহক জীয়াই ৰাখিছে। জীৱন সংসাৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। জ্ঞান কিতাপৰ পাতত সঞ্চিত হৈ থাকে। যুগ যুগ ধৰি মানুহে লাভ কৰা অভিজ্ঞতা, জ্ঞান, সত্য অনুসন্ধান সকলো কিতাপৰ পাততে থোপ খাই আছে। সেইবাবে সকলোৱে কিতাপক শ্ৰদ্ধা কৰে, ভক্তি কৰে, কিয়নো কিতাপত জ্ঞান পোৱা যায়। পৃথিৱীৰ যিমানবোৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা আছে, সকলোতে আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা, যি মানুহক ভবাই তোলে আৰু জীৱন যাপনৰ সহজ, শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে। অতীজৰ পৰা আজিলৈকে কিতাপে মানুহৰ সহৃদয় শ্ৰেষ্ঠতম বন্ধু। কিতাপ সত্যৰ পোহৰত বিলোৱা কাহিনী নুনুমোৱা এক বন্তি। তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ, ভাস্বত হৈ থাকে জীৱন। কিতাপে মানুহক অন্তৰাত্ম পবিত্ৰ কৰে, জ্ঞানৰ পৰিসৰ বঢ়ায়, জীৱন যাপনৰ মান উন্নত কৰে, শাসন কাৰ্য নিয়াৰী কৰে আৰু সত্যৰ আলোকত চলি থকাৰ বাবে কিতাপে পথৰ সন্ধান দিয়ে। কিতাপ এখন নষ্ট কৰা, মানুহ হত্যা কৰাতকৈ নিকৃষ্ট কাম। আমি কিতাপক সৰুৰ পৰা আদৰ কৰি আহিছোঁ আৰু আমি জানো যে কিতাপৰ পাতত জ্ঞান থাকে। আৰু কিতাপ অধ্যয়ন কৰিলে আমাৰ কি কি লাভ হয়। আমাৰ জীৱনৰ বিভিন্ন ধৰণৰ জটিলতা আমি অনায়াসে সমাধান কৰিব পাৰোঁ। আমাৰ জীৱন যাপনৰ সহজ আৰু শুদ্ধ পথৰ আমি নিৰ্দেশ পাব পাৰোঁ কিতাপ অধ্যয়নৰ যোগেদি। আৰু পাঠটোৰ মূল কথাখিনি ঠিক সেইখিনি। কিতাপৰ কথা প্ৰবন্ধটিৰ যোগেদি ডক্টৰ প্ৰফুল্লদত্ত গোস্বামী এটা বাৰ্তা দিব বিচাৰিছে যে কিতাপ অধ্যয়ন কৰিলে মানুহৰ কি লাভ হয়। কিতাপ অধ্যয়ন কৰাৰ লগে লগে মানুহৰ জ্ঞান বৃদ্ধি হ'ব। জ্ঞান বৃদ্ধি হ'লে কি হ'ব, গোটেই সমাজখন উন্নতি হ'ব। সেই কথাটোকে ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে এই প্ৰবন্ধটি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু কিতাপৰ পাঠৰ মূল কথাখিনি ঠিক এনেধৰণৰ। আৰু এই পৰৱৰ্তী সময়ত কিতাপৰ কথা প্ৰবন্ধটিৰ যিখিনি খোকোজা লগা কথা আছে সেইখিনি আমি আলোচনা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি প্ৰবন্ধৰ অন্তৰ্গত যিখিনি আৰ্হি প্ৰশ্ন এটা আছে, সেই আৰ্হি প্ৰশ্নখিনি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।